নমস্কাৰ, ৱেলকাম টু মাই চেনেল। এয়া মই আজি এটা শাকৰ ভাজি বনাব লৈছোঁ। চাওকচোন, একমুঠি পালেং লৈছোঁ, পিঁয়াজ লৈছোঁ দুটা, আলু লৈছোঁ, দুটা ডিম লৈছোঁ, কেঁচা জলকীয়া লৈছোঁ আৰু দুটা বিলাহী লৈছোঁ। তেলটো গৰম হ'লত অলপ জিৰা দি দিছোঁ। জিৰাটো ভালদৰে ফুটিব দিব। তাৰপিছতে পিঁয়াজখিনি দি দিছোঁ। পিঁয়াজখিনি অলপ সময় ৰঙা হোৱালৈকে অকণমান ভাজিব লাগিব। চাওক, অকণমান ভাজিব, নহ'লে কেঁচা কেঁচা নিচিনা হৈ থাকিব। ভালদৰে ভাজি ল'ব। আৰু ইয়াতে এইটো খুব ভাল হয় খাবলৈ। কেঁচা জলকীয়াটো তেলতে দি দিব। জ্বলাটো আপোনালোকৰ ওপৰত কথা। মই 4টা জলকীয়া দিছোঁ। এইটো অলপ জ্বলাই হয় জলকীয়াটো। এইটো শাকৰ ভাজি কিন্তু লুচিৰ লগত খাবলৈ মোৰ বহুত ভাল লাগে। মই প্ৰায়ে খাওঁ, সেইকাৰণে আজি মই ভিডিঅ'টো আপোনালোকলৈ বনাইছোঁ। বিলাহীখিনি দি দিব আৰু গেছটো বঢ়াই থ'ব। বিলাহীখিনি ভালদৰে ভাজিব, কাৰণ বিলাহীৰ পৰা এটা পানী ওলাব। সেইকাৰণে পিঁয়াজটো অলপ ভালদৰে ভাজি ল'ব লাগে। আৰু বিলাহীটোৰ পৰা পানীটো ওলাই যোৱালৈকে গেছটো বঢ়াই দি পেলাই ভালদৰে লৰাই দিব। হালধি দিব আন্দাজ অনুসৰি। হালধিটো অকণ কমাই দিব, যিহেতু ইয়াত মই পালেং শাক দিম। আন্দাজ অনুসৰি আপোনালোকে নিমখ দিব। এতিয়া নিমখ আৰু হালধিৰ লগত বিলাহীটো তেতিয়া অলপ ভালদৰে সিজি যাব। তাৰপিছতে শাকখিনি দি দিব। শাকখিনি ধুই পেলাই পানীটো ভালদৰে জোৱাই থ'ব আৰু গেছটো বঢ়াই ৰাখিব। শাক আৰু বইল আলু, আপোনালোকে যদি আলু নাখায় তেতিয়াহ'লে আলুটো নিদিলেও হ'ব, কিন্তু ইয়াত আলুটো দি দিলেও এটা বেলেগ এটা টেষ্ট হয়। সেইকাৰণে মই আলু প্ৰায়ে দিওঁৱেই। এয়া চাওক, 3 মিনিটমান সময় ভাজিলোঁ। তেতিয়া ইয়াৰ তেলটো যেতিয়া ওলাব, শাকৰ পানীটো শুকাই গৈ তেলটো ওলাই গৈছে। আৰু ইয়াতে ডিমকেইটা দি দিব। আপোনালোকে লোকেল ডিমো দিব পাৰে বা হাঁহৰ ডিম দি খাব। হাঁহৰ ডিম দিলেতো বহুতেই টেষ্টি হয়, কিন্তু আমাৰ আজি হাঁহৰ ডিম নাই, সেইবাবে আমি ব্ৰইলাৰ ডিমেই দিছোঁ। ভালদৰে এনেকৈ লৰাই দিব। গেছৰ ফ্লেমটো বঢ়াই থ'ব। ডিমটো শাকখিনিৰ লগত ধুনীয়াকৈ বনাই দিব। আৰু এইফালে পুৰিটো চাওকচোন, মই ডাঙৰকৈ ৰুটি এখন বেলি লৈ পেলাই 4টা কাটি দিছোঁ। মই এনেকৈ পুৰি ঘৰত বনালে এনেকৈয়ে খাওঁ। সোনকালেও হয় আৰু ভালো লাগে। এয়া হৈয়ে গ'ল আৰু প্ৰায়। এতিয়া ধনিয়াখিনি দি দিব। ধনিয়াখিনি দি দিয়াৰ পাছত আমাৰ এইফালে এইটো চব্জি হৈ গ'ল। আমি এতিয়া গৰমে গৰমে পুৰিৰ লগত খাবই পাৰিম। আপোনালোকে যদি আগতে খোৱা নাই, এইটো ভাজি এবাৰ বনাই খাই চাব, বহুত ভাল লাগে। এয়া চাওক কি ধুনীয়া হৈছে, আৰু খাবলৈও বহুত ভাল হয় গৰম গৰম পুৰিৰ লগত। এয়া হৈ গ'ল। আৰু এইফালে মই এইটো আচাৰ বনাইছিলোঁ, ভোট জলকীয়াৰ আচাৰ। এতিয়া ইয়াৰ লগত আমি ব্ৰেকফাষ্ট কৰিম, আৰু আপোনালোকৰ লগত এবাৰ এনেকুৱাই বনাই খাই চাবচোন, বহুত ভাল লাগে।